এইবাৰ অসমবাসীৰ সঁচাকৈ পূজাটো বহুত অসহনীয় আৰু উকা হৈ পৰিল কাৰণ আমাৰ অতি মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল বুলি নকওঁ তেখেত আমাৰ হৃদয়ত সদায় থাকিব কিন্তু আগৰ দৰে যেনেদৰে তেখেতক প্ৰগ্ৰেমত দেখা পাইছিলোঁ ঠিক তেনেদৰে আমি তেখেতক দেখা নাপাওঁ এইবাৰ পূজা আমি ৰাস্তাবোৰ গোটেই মানুহৰ লগত পাত শিৱসাগৰলৈ পতংগ গৈছোঁ শিৱসাগৰৰ যিহেতু কীৰ্তিচিহ্ন আগতেও চাইছোঁ কিন্তু আমি চৰাইদেউ মৈদামলৈ আগতে যোৱা হোৱা নাই সেইকাৰণে প্ৰথমে এইবাৰ টিকেট কৰিলোঁ আমি চৰাইদেউ মৈদামলৈ বুলি তাত সোমাই যাওঁতে ৰাস্তাটোত মানে ইমানেই বোকা আৰু ইমানেই পিছল কি ক'ম মই এবাৰ পিন্ধি যাওঁতে পিছে চেনেলযোৰ অকণ পিছলাই খাইছিলোঁ মানে চৰাইদেউ মৈদামত ইটো চৰাইদেউ মৈদামত চাবলৈ আকৌ এক্সট্ৰাকৈ টিকেট কাটিব লাগে তাৰপিছত আমি গ'লোঁ কাৰেংঘৰত চাই মেলি দিলোঁ তাৰপাছত আমাৰ পিছে ৰাতিপুৱাৰ পৰা একো খাই যোৱা নাছিলোঁ সেইকাৰণে ডাইৰেক্ট আমি ৰংঘৰত নোসোমাই ৰংঘৰৰ সন্মুখত থকা আমি হোটেলখনত সোমালোঁ ৰংঘৰৰ হোটেলৰ ভিতৰৰ ডিজাইনটো মানে বহুতেই ধুনীয়া বাকী আমি অৰ্ডাৰ কৰিছিলোঁ ইফালে পৰ্ক আৰু ব্ৰইলাৰ আৰু ইফালে অৰ্ডাৰ কৰিছিলোঁ আমি ভেজ থালি তেনেকৈ সকলোৱে আমি মিলাই মেলি খালোঁ এসাঁজ পৰিয়ালৰ সৈতে বাকী ভিডিঅ'টো আজি ইমানেই